নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰো বৰ্তমান ভাল আৰু মই হিমানীয়ে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো শেষলৈকে চাব। আমি এতিয়া এঠাইলৈ ফুৰিব যোৱাৰ প্ৰগ্ৰেম এটা বনাইছোঁ। আমি আটাইকেইজনী লগ লাগি মৰিগাঁও বিশাল মাৰ্কেটত যাম অকণমান শ্বপিং কৰিবলৈ। তাকে বোলো ভিডিঅ' এটা বনাই কিনে আপোনালোককো অকণমান দেখুৱাই দিওঁ। আৰু আমি আটাইকেইজনী দেখিছে নহয় ইমান ধুনীয়াকৈ সাজি কাচি ওলাইছে। আৰু মই যে ভিডিঅ'টো মনে মনে ৰেকৰ্ড কৰি আছিলোঁ, কোনো গম পোৱা নাছিলে। তাৰপিছত এজনীয়ে আকৌ গম পাই এনেকুৱা এটা হাঁহি মাৰিছে নহয়, ভাল লাগি গ'ল। তাৰপিছত আকৌ এজনীয়ে ক'লে কি ভিডিঅ'টো বনোৱাৰ আগতে অকণমান ৱাৰ্ণিং এটা দিব লাগে বুলি ক'লে। মই ক'লোঁ নালাগে, এনেকৈ ভাল লাগে। আৰু এনেকৈ সিহঁতে গম পোৱাৰ পিছত যিটো হাঁহি মাৰে নহয়, দেখিবলৈ বহুত ভাল লাগে তাকে মই অকণমান ৰেকৰ্ড কৰি দিলোঁ, আপোনালোকে চাই থাকিব। আৰু আমি এতিয়া গোটেইকেইজনী ৰখি আছোঁ টেম্পুখন অহালৈকে। এতিয়ালৈকে আহি পোৱা নাই, ফোন কৰি আছে আৰু 1-2 মিনিটত আহি পাম বুলি কৈছে। মই ধুনীয়াকৈ দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। ইমান ভালকৈ কৰিব নাজানো। আগতে 2-এটা ভিডিঅ' দিছোঁ, কিন্তু ইমান ভাল হোৱা নাই, ভইচ দিব পৰা নাছিলোঁ। কিন্তু এতিয়া আৰম্ভ কৰিছোঁ এতিয়া। আৰু সন্মুখত পথাৰখন দেখিছে নহয়, ইমান ধুনীয়া। তাকো অকণমান ৰেকৰ্ড কৰি ল'লোঁ, চাই থাকিব আপোনালোকে। আৰু এনেতে আমি আটাইকেইজনী ওলাই আহিলোঁ ৰাস্তালৈকে। সি ফোন কৰিছে যে আহি আছে বুলি। এইখন টেম্পু দেখিছে নহয়, আহি আছে। তালৈকে মাতিছিলে, আমি নগ'লোঁ। আকৌ আমাৰ ওচৰলৈকে আহিলে। ইয়াতে আটাইকেইজনী এতিয়া টেম্পুত বহি যাবলৈ চব গোটেইকেইজনীয়ে বহুত ফূৰ্তিত আছোঁ আৰু একেলগে যাম, শ্বপিং কৰিম, চাম, ফুৰিম বুলি বহুত ভাল লাগি আছে। তো আপোনালোকেও চাই থাকিব। আৰু এনেকৈ গোটেইকেইজনীয়ে বহি ল'লে, কিন্তু মোৰ কাৰণে জাগা নাথাকিলে বহিবলৈ। মোক সিহঁতে কৈ আছে আকৌ যোনে ভিডিঅ' বনায় যোনে আগত বহিব লাগিব বুলি ক'লে। যা হওক, মই আগতে বহি ল'লোঁ। যিহেতু মই ভিডিঅ' বনাই যাম ৰাস্তাত, সেইকাৰণে আগতে বহি ল'লোঁ। তাৰপিছতে এনেকৈ ড্ৰাইভাৰৰ কাষত বহি আহিলোঁ। এনেকৈ অকণমান দূৰ গৈ দেখিছোঁ নহয় পাহাৰখন, ইমান মজা লাগিছে। এয়ে আপোনালোকক অকণমান দেখুৱাবলৈ সেইখিনিও ৰেকৰ্ড কৰি ল'লোঁ। কেনেকুৱা লাগিছে ক'ব। তাৰপিছতে এনেকৈ আহিছোঁ। তাৰপিছত চাই থাকিব আপোনালোকে। এনেকৈ আহি কিন্তু বহুত ৰ'দ আছিলে। তাতো সন্মুখতে বহিছে, এনেকুৱা ৰ'দ লাগিছে মোৰ গাত অৱস্থা বেয়া হৈ গৈছে। তথাপিতো আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। ভিডিঅ' বনাই আছে আৰু ভয়ো লাগি আছে। লগতে কোনোবা ৰাস্তাৰ পৰা মোবাইলটো লৈ যাব নেকি বুলি অকণমান ভয় খাই আছিলোঁ। সেইকাৰণে মাজে মাজে মোবাইলটো ভিতৰত সোমাই দিওঁ, আকৌ অকণমান ওলাই কিনে অকণমান বনাই লওঁ। এনেকৈ কৰি আছোঁ। তাৰপিছত আৰু সোনকালে ঘূৰিও আহিব লাগিব, যিহেতু ল'ৰা স্কুলত আছে। স্কুলৰ পৰা আমি আহিছোঁ আটাইকেইজনী। 12:15 স্কুল ছুটি হোৱাৰ আগত আমি আহি পাবও লাগিব শ্বপিং কৰি। সেয়েহে এনেকৈ আহি আছোঁ, চাই থাকিব আপোনালোকে। তাৰপিছতে আকৌ ইয়াৰ ৰাজ্যত দেখিছে নহয়, সেইখন বহুত ডাঙৰ মেডিকেল কলেজ হ'ব চাগে, শুনিব পাইছোঁ। বনোৱা হ'লেহে গম পাম যে কি হয় কি নহয়। কিন্তু বেলেগৰ মুখতো শুনিছোঁ মেডিকেল হ'ব বুলি। ভালেই হ'ব, কাষৰ মানুহৰো অকণমান সুবিধা হ'ব। মাৰ্কেটিং বঢ়াব পাৰিব বা এনেকুৱা এখন ওচৰত থাকিলে ভালো হয়। পিছলৈকে দেখুৱাম বাৰু বনোৱা হ'লে। এতিয়া আৰম্ভ কৰি আছে। তাৰপিছত এনেকৈ আমি আহি আছোঁ। তাৰপিছতে এইপিনে আকৌ এখন ফিল্ড দেখিছে নহয়, ইয়াত কিবাকিবি প্ৰশিক্ষণ দিয়া হয়। এই ফিল্ডত ক্ৰিকেট সেনেকৈ ইয়াত কিবাকিবি শিকাই থাকে। তাৰপিছত এনেকৈ আমি গৈ কথাও পাতি আছোঁ। গোটেইকেইজনী ফূৰ্তি কৰি ৰাস্তাই গৈ আছোঁ। আৰু অকণমান দেখুৱাই গৈছোঁ আপোনালোকক, চাই থাকিব। ইয়াৰ মাজতে কিবা ভুল হ'বও পাৰে, গালি নিদিব আকৌ। তাৰপিছতে এইখিনি দেখিছে নহয়, পানীখিনি কিমান মজা লাগিছে। তাৰপিছতে এনেকৈ গৈ আমি মৰিগাঁও পাম মৰিগাঁৱত সোমামেই আৰু এতিয়া। তাৰপিছতে আকৌ বেছিটো কৰিবও নোৱাৰোঁ, বেছি কৰিলে বহুত লম্বা হৈ যাব ভিডিঅ'টো। আৰু ইমানখিনি দেখুৱাব ভালো নালাগে ৰাস্তাত। তাৰপিছতে এনেকৈ মৰিগাঁও সোমালোঁ আৰু অকণমান গ'লে বিশাল পাম। তাৰপিছতে ইয়াত ইমান ৰ'দ দেখিছে নহয়। তাৰপিছত লাষ্টত পালোহি আমি বিশাল। আৰু নামিয়ে আটাইকেইজনী এনেকৈ ড্ৰাইভাৰটোক কৈ আছোঁ আকৌ ইয়াতে অকণমান ৰখিব। কিন্তু
আজি অতিমাত্ৰা গৰম দিছে, কোনো মানে চকু ভালকৈ মেলিবই পৰা নাই। আকৌ ইহঁতে ভিডিঅ' কৰি থকা গম পাইছে যে তাৰমানে বহুত আহিছে। আকৌ ইয়াত সোমাই আৰু সোমালেওতো নহ'ব ন, পাৰ্মিশ্যনটো ল'ব লাগিব। তাৰ আগতে মই চিকিউৰিটিৰ পৰা পাৰ্মিশ্যনটো লৈ ল'লোঁ, ভিতৰত ভিডিঅ' কৰিব দিয়ে নে নিদিয়ে। তাৰপিছত পাৰিম বুলিয়ে ক'লে আৰু আমি ভিতৰত আটাইকেইজনী সোমাই আহিলোঁ। আৰু ভিতৰত সোমাই মানে চবেই একেলগে বেগ চোৱাত মানে ব্যস্ত। ইয়াত দেখিছে নহয় 99 কৰি ঢেৰ বেগ দি আছে। আৰু গোটেইকেইজনী মানে এটা এটা বেগ লোৱা গ'ল। 99 মানে চবৰে কাৰণে এটা এটা বেগ চবেই ল'লে, ভালো লাগিলে। তাৰপিছতে এনেকৈ চব যোনে কি ভাল পায় কি ভাল নাপায় মানে নিজৰ নিজৰ বস্তু লোৱাত ব্যস্ত। তাৰপিছতে এনেকৈ অকণমান বেগটো লৈ ওপৰত গ'লোঁ। ঢেৰ অফাৰ দি আছে এতিয়া, নতুন মানে পূজাও আহি আছে যে সেইকাৰণে অফাৰ চলি আছে। কিন্তু আমি বেছি সময় ঘূৰিব নোৱাৰিম চাগে, তাত ৰখিব নোৱাৰিম। জল্দি যিখিনি মানে লাগতিয়াল বস্তু সেইখিনি লৈ সোনকালে আহিম আৰু। তাৰপিছতে এনেকৈ চাই আহি আছোঁ, কি ভাল লাগিছে কি ভাল লগা নাই। তাৰপিছতে এনেকৈ মানে বেগটো তলতে লৈ ওপৰলৈকে আমি গোটেইকেইজনী গ'লোঁ। এইপিনে পিছফালে মৰমীয়ে হাই দি আছে। তাৰপিছতে এনেকৈ ওপৰলৈ যাম এতিয়া, আটাইকেইজনী ওপৰলৈ গ'লোঁ। তাৰপিছতে আকৌ মই ভিডিঅ' বনাই গৈ আছোঁ যে সিহঁতক কৈছোঁ মানে ইয়াত যেতিয়া ভিডিঅ' বনাই মানে চিৰিৰ পৰা পৰি থাকোঁ নহয়, হাত ভৰি ভাঙিলে ডাঙৰ কথা হ'ব বুলি কৈ কিনে মোবাইলটো মানে তলতে লৈ ল'লোঁ আৰু এনেকৈ ওপৰত গ'লোঁ। ইয়াতো 2nd ফ্ল'ৰ হয়। ইয়াতো কাপোৰ চেণ্ডেল মানে বহু বস্তুৱেই পায় আৰু ওপৰত মানে কিটচেনৰ বস্তু আছে। বাচন বৰ্তনৰ পৰা আপোনাক যি লাগে চব দেখিব ভালেই লাগিলে। আৰু আহি ইহঁতে মানে বিচনা চাদৰ চোৱাত লাগিলে। তাৰপিছত এয়া খুবেই মৰম লাগিছে বাৰু, বস্তুখিনি ভালো লাগে, কটনৰ হয়, দামো বহুত কম আছিলে। আৰু মানে তেখেতে মানে কোনোবা ভতিজা এজনক মানে গিফ্টত দিম বুলি কৈছে। সেয়া বিচনা চাদৰ লৈ আছে। তাৰপিছতে কোনে কোনফালে গ'ল মানে ধৰিবই নোৱাৰা হ'লোঁ। এনেকৈ মানে চাইছে, বজাৰ কৰিছে, চব নিজৰ নিজৰ কামত ব্যস্ত। তাৰপিছতে সিহঁতে এনেকৈ চাই ল'লে, বিচনা চাদৰ ল'লে। তাৰপিছতে আকৌ এইপিনে পানী বটল, এইপিনে টিফিন, কোনে কি নিজৰ ল'ৰা ছোৱালীলৈকে লৈছে আৰু চব নিজৰ নিজৰ কামত ব্যস্ত। এইপিনে এজনীয়ে হাই দি আছে, তাইও কিবা কিবি শ্বপিং কৰিলে যায় যেনিবা, সেইজনীও হাই দিছে। তাৰপিছত এনেকৈ বাবুহঁতৰ কাৰণে টিফিন চাই আছে। তাৰপিছতে ইয়াত বেগ চেগ কিবা কিবি ভৰাই ল'লে। আকৌ এইকেইজনী তাৰমানে চবৰে চকুত আগে ভাগে বেগকেইটাহে লাগিছে। চবেই মানে বেগ পচন্দ কৰিছে আৰু বেগ লৈছে, জানেই নহয় মাইকী মানুহৰ পচন্দ হয়। তাৰপিছত তেনেকৈ আকৌ তললৈ আহিলোঁ, কাপোৰ কানি অকণমান চালোঁ। তাৰপিছত এইটো টপ যে তাই দেখুৱাই দিছে, বহুত মজা লাগিছে, মানে বহুত কোমল আৰু গাত থাকিলেও মানে ইয়াত গাত থকাৰ দৰে নালাগিব, এনেকুৱা লাগিছে, বহুত ভাল। আৰু এনেকৈ আহিলোঁ। এতিয়া মানে পে'মেণ্ট কৰিবলৈ আমি লাইনত আছোঁ। বেছি দেৰিলৈকে থাকিব নোৱাৰিলোঁ, সোনকালে আহিব লগা হ'ল। বেছি বস্তু লোৱা নহ'লে, অলপ চলপ যি পাইছোঁ তাকে লৈ আহিলোঁ। আৰু তাৰপৰা অকণমান ওলাই আহি কোৱালিটি হোটেলত চাহ খাব সোমালোঁ আমি। আটাইকেইজনী মানে কোনে কি খাব সেইটো মানে ঠিক কৰি আছে। আৰু সিহঁতে পৰঠা মাৰিলেই তাৰমানে। তাৰপিছত এইপিনেও পৰঠা খাই আছে, বাকী এইকেইজনী চিংৰাৰ কাৰণে ৰখি আছে। আৰু এনেইতো ৰখি আছে যে মই জোকাই আছোঁ যে খাম বুলি ৰখি আছে বুলি ক'লোঁ যে সেইকাৰণে হাঁহিছে। তাৰপিছত তাই সুধিছে খাব নেকি বুলি। তাৰপিছতে এনেকৈ ভিডিঅ' বনাই আছোঁ যে হাঁহিও আছে। তাৰপিছতে এনেকৈ গোটেইকেইজনীয়ে কোনোবাই চিংৰা, কোনোবাই গোল্লা এনেকৈ খাই লৈ মানে পৰঠা চৰঠা খাই চবে নিজৰ নিজৰ কাৰণে কোনোবাই কিবা লৈছে। ময়ো আমাৰ ঘৰৰ কাৰণে 3টা চিংৰা ল'লোঁ। আৰু লৈ মেলি এনেকৈ এইজনী আকৌ বহি আছে, চাবচোন কিবা যদি টেনশ্যনহে হৈছে মানে এনেকৈয়ে বহি আছে। তাৰপিছত আকৌ এজনী আছিলে, তাইও ভিডিঅ' বনাই আছে। এইপিনে আকৌ মোৰ লগতে বহিছিলে এজনী, চিংৰা দিছে। তাৰপিছত মোৰ আকৌ চিংৰাটো সলাই ল'লোঁ, দেখিছে নহয়। তাৰপিছতে আকৌ পানী বটল ল'লে। পানী বটলটো লৈছে, কিন্তু তাই কৈছে যে পানী বটলটো চাগে মুখাখন খোলা হৈছে বুলি কৈছে, কিন্তু নাই, খোলা নহয়। আৰু এনেকৈ আমি চিংৰা খালোঁ।
চিংৰা টিংৰা খাই এনেকৈ ওলাই আহিলোঁ আৰু ফাইনেলি আমি এতিয়া পালোঁহি স্কুল পাইহি মানে 10-15 মিনিট আগতে পালোঁ। স্কুল ছুটি হোৱাৰ 10-15 মিনিট আগতে পালোঁ। তাৰপিছতে এনেকৈ আকৌ এজনী আছিলে, সিহঁতে যাব নোৱাৰিলে, যেনিবা 3জনীমান আছিলে, যাব নোৱাৰিলে, চব নিজৰ নিজৰ কামত ব্যস্ত। তাৰপিছতে এনেকৈ নামি চবে মানে বস্তুখিনি উলিয়াই দেখুৱাই আছে, কোনে কি ল'লে কোনে কি লোৱা নাই, চব দেখুৱাই আছে। এইজনী নগ'লে যে, তাই চাব খুজিছে। তাৰপিছতে এনেকৈ দেখুৱাইছে চবৰে বেগ, পানী বটল। তাৰপিছতে বহুত ভাল লাগিলে গৈ, মানে বস্তু লোৱা নোলোৱা পিছৰ কথা, গৈ কিনে যিখিনি ভাল লাগিলে মানে বহুত ভাল লাগিলে। আৰু এইপিনে এয়া মগ লৈছে, ৰুমাল, কিতাপ, বেছিকৈ চব ল'ৰা ছোৱালীৰ কাৰণে বস্তু লোৱা গ'ল। এজনী পূজা হয়, তাৰপিছত এজনী যাব নেপালে, তাকে চবৰে বস্তু উলিয়াই চাই আছে। আকৌ এজনীয়ে কাপোৰ ল'লে, তাৰপিছত তাকে দেখুৱাই আছে। আকৌ এজনী একে বহিয়ে লৈছে, বহি লৈ মানে চব এটা এটাকৈ উলিয়াই দেখুৱাই আছে। আকৌ চুৰ্ণীখন যে উলিয়াই কিনে কৈছে এইখন দীঘল হ'বনে নহয়, তাকো চাই আছে। তাৰপিছত এইপিনে হাফ পেণ্টৰ পৰা মগৰ পৰা কি বজাৰ কৰিলে মানে চব দেখুৱাই আছে। এনেকৈ বজাৰ কৰি মেলি আহিলোঁ, চবেই উলিয়াই কৰি ল'লে, চবতে বস্তু দেখুৱালে। মই ভিডিঅ' বনাই আছোঁ, কিন্তু মোক কোনেও দেখুওৱা নাই যে, সেইকাৰণে মই ক'লোঁ যে মোকো অকণমান দেখুৱাই দিয়া বুলি। তাৰপিছত এনেকৈ চব চাই মেলি লৈ এইজন কাষত দেখিছে নহয়, মতা মানুহ এজন মোবাইল চাই আছিলে, সেইজনৰ নিজৰ ছোৱালীখন গৈ আহিছে। আমি যিহে পেক কৰি আছোঁ, মানে মানুহটো অকণ ওচৰৰ পৰা গুচিয়ে গ'ল। তাৰপিছতে বহুত ফূৰ্তি আৰু মানে চব চাইছে মেলিছে, জানেই মাইকী মানুহৰ বজাৰ বুলি ক'লে কেনেকুৱা। তাৰপিছত ঢেৰ কিবা কিবি ল'লে, আমাৰ যেনিবা একো লোৱা নহ'লে। চিচা কাপটো লৈছে, দেখুৱাই দিছে, সঁচাকৈ ভাল লাগিছে, কিন্তু এইটো বহুত দেখিবও মৰম লাগিছে কাপটো। তাৰপিছত কেনেকুৱা লাগিলে বাৰু ভিডিঅ'টো জনাব, আৰু যদিহে আপোনালোকৰ সঁচাকৈ ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটোও দবাই দিব। আৰু যদি তাৰপিছত মোকো উঠালে, লগতে অকণমান ময়ো দেখুৱাই দিলোঁ। এইটো চিংৰা, পানী বটল, তাৰপিছতে আকৌ বেগ, কিবা কিবি এনেকৈ সৰু সুৰা বস্তু, বাবুহঁতৰ কাৰণে বল, পেঞ্চিল এনেকৈ ল'লোঁ। বিশেষকৈ বেছি বস্তু আনিব আৰু ইমান জল্দি কোনেনো ইমান বজাৰ কৰি থাকিব, যি পাইছোঁ মানে তাকে লৈ আহিছোঁ আৰু। তাৰপিছত এনেকৈ চব মিলি কৰি দেখুৱাই চাই চবে সামৰি থ'লে। এইপিনে ছুটি হ'বলৈ হৈছে, জল্দি মানে বস্তুখিনি সামৰি কৰি এইপিনে যাবই লগা হ'ল। তাৰপিছতে আৰু এনেকৈ আহিলোঁ। এজনী আকৌ বেগ দেখুৱাই দিছে, চবৰে মানে হাতত এটা এটা বেগ আছে, বেগ, পানী বটল, প্ৰত্যেকজনী মাইকী মানুহে লোৱাব লাগে, দেখিছে নহয়, পানী বটল আকৌ বেগ। তাৰপিছত ভালেই লাগিলে গৈ, ভাবিছোঁ আকৌ এদিন যাম এঠাইলৈ। এনেতো যাব সময় নহয়, এনেকৈ